ভিডিওটো চোৱাৰ আগতে মই আপোনাক অনুৰোধ জনাম যদি ভিডিওটো চাব বিচাৰে যদি মনৰ কথাখিনি জানিব বিচাৰে তেনেহলে ভিডিওটো শেষলৈকে চাব আৰু শেষলৈকে চাবলৈ কোৱাৰ উদ্দেশ্য এটো নহয় যে মিনিটস কাউন্ট হ'ব কিবা হ'ব XYZ যেহেতু কিছু মনৰ কথা ভিডিওটো অকন দীঘলীয়া হৈছে আৰু যদি মাজত স্কিপ কৰি চাই তেতিয়ালে কিছুমান কথাৰ মূল খুঁটিটো ধৰিব নোৱাৰিব পাৰে আৰু ভুল বুজাবুজি হোৱাতকৈ গোটেই ভিডিওটো চাব ধন্যবাদ নমস্কাৰ মই অমিত কুমাৰ বৰা পোনপ্ৰথমে মই ভিডিওটি আৰম্ভ কৰাৰ আগতে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ হৈ শোক প্ৰকাশ কৰিছো এটা নহবলে ঘটনা হৈ গল বিশেষ কথাটো মনলৈ আহিলে বহুত একো ক'বলৈ মন নোযোৱা হৈ যায় একো ভাবিবলৈ মন নোযোৱা হৈ যায় সেই বিষয়ত বেছি একো নকওঁ কিন্তু সকলোৱে জানে যে তেওঁ হেতু এতিয়ালৈ প্ৰমাণ হোৱা নাই কথাবোৰ সো সেই বিষয়ত বেছি কোৱাও ঠিক নহব কিন্তু ডিপ্ৰেছন তেওঁৰ কিয় হৈছিল মানুহে বেছিভাগ মানুহে জানে ক'বলগীয়া নাই হেতুত আজি সেই প্ৰসংগতে মই ভাবিছো কিছু কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যেহেতু মই অভিনয় কৰি আছো অভিনেতা শব্দটো আসলে বহুত ডাঙৰ হেতু অধিকাৰী মই হৈছো নে নহয়ছো নাজানো তথাপি ভাবি লৈছো ধৰি লৈছো যে যেহেতু অভিনয় কৰি আছো গতিকে অভিনেতাই হয় আহক মই অমিত কুমাৰ বৰা এজন নৰ্মেল এজন ব্যক্তি হিচাপে কেনেকুৱা হয় বা কিদৰে মোৰ চিন্তা সেই বিষয়ে কথা নাপাতি এজন অভিনেতা হিচাপে কিছু চিন্তা মই আপোনালোকৰ আগত ব্যক্ত কৰোঁ যিবোৰ ঘটনা হৈ আছে হয়তো তাৰ ভুক্তভোগী আমিও হয় কৰবাত বহুতে নাজানে মই আজি পোনপ্ৰথমে আৰম্ভ কৰিছো মই মোৰ জীৱনৰ এটা ঘটনাৰ পৰা যেতিয়া মই প্ৰথম অভিনয় জগতলৈ আহিছিলো আমাৰ অসমৰ যিখন অভিনয় জগত তাত খোজ দিছিলো প্ৰথম মই যেতিয়া সফলতা কিমান পাইছো নাজানো সফল কিমান হৈছো কিন্তু অৰ্ধাংগিনী যেতিয়া কৰিছিলো তাৰ আগত মই এখন বেলেগ ধাৰাবাহিক কৰিছিলো আৰু তাৰ পৰা মোক উলিয়াই দিয়া হৈছিল বেলেগ কোনো কথা ক'ব বিচাৰা নাই আৰু মই এইটো কৈ পেলাই মানুহৰ মই সিম্পেথি গেইনো কৰিব বিচাৰা নাই সিম্পেথি ল'বও বিচাৰা নাই জাষ্ট কথাৰ প্ৰসংগতহে মই কৈছো এইটো এটা উদাহৰণ হঠাৎ মোক উলিয়াই দিয়া হৈছিল আৰু ৰিজনটো আছিলে যে মোৰ অভিনয় ভাল নাছিলে ঠিক আছে হয় এতিয়াও ভাল হোৱা নাই চেষ্টা কৰিহে আছো সদায় শিকিবলৈ আৰু যিমানখিনি জানো সেইখিনি আৰু অলপ ভাল কৰিবলৈ মোক 12 দিন শুটিং কৰোৱাই পেলাই মোক উলিয়াই দিয়া হৈছিল 23 দিনৰ শিডিউল আছিলে 12 দিন শুটিং কৰে মোক উলিয়াই দিয়া হৈছিল আৰু মই হঠাৎ মোক উলিয়াই দিওঁতে 30 সেকেন্ড সময় লগা নাছিল কিমানখিনি বেকত তাৰ আৰু আলোচনা হৈছিল মই নাজানো কিন্তু মই যিখিনি দেখিছিলো মোক উলিয়াই দিওঁতে 30 সেকেন্ডৰো কম সময় লাগিছিল যে তোমাক উলিয়াই দিয়া হৈছে তাৰ পিছত মোৰ যি সিচুৱেচন হৈছিল হেতু খুব কম মানুহে জানে মই বেছি কোৱাও নাই মানুহৰ আগত সেই যেতিয়া হৈছিল ঘটনাটো মই ফেচবুকত শ্বেয়াৰ কৰিছিলো যে এনেকুৱা হৈছে মোৰ লগত কিবা অন্যায় হোৱা বুলি মই ক'ব বিচৰা নাই দেই অন্যায় বুলি মই নকওঁ কথাটো কিন্তু মোৰ এনেকুৱা এটা ঘটনা হৈছে বুলি কোৱাৰ পিছত মোলৈ ফোন কৰিছিল আমাৰ ইণ্ডাষ্ট্ৰিৰ কিছু ব্যক্তিয়ে গতিকে মই তেওঁলোকক ধন্যবাদ জনাইছো এই ভিডিওটিৰ জৰিয়তে কাৰণ সেই সময়ত মোক সেই কথা এই ফোন কল কেইটাই বহুত সাহস দিছিল শক্তি দিছিল যাতে মই আৰু জীৱনত আগবাঢ়ি যাব পাৰো বহুত আশা লৈ পেলাই এজন ল'ৰা বা ছোৱালী অভিনয়ৰ ক্ষেত্ৰত ভৰি দিয়ে বা যিকোনো ক্ষেত্ৰতেই দিয়ে সকলোৰে আশা থাকে সেই আশা খন্তেকতে সুমাৰ হৈ গৈছিল তাৰ আৰত কি ৰিজন আছিলে মই নাজানো কিন্তু যি কি নহওক সেই কথাবোৰ লৈ পেলাই মই বহুত হিউমিলেট হৈছিলো মোক হিউমিলেট কৰা হৈছিল তাৰ পৰা মই অভাৰকাম কিন্তু মোক খুব কম মানুহে খবৰ লৈছিলে মোক কোনেও খবৰ লোৱাৰ প্ৰয়োজন বোধ কৰা নাছিল সেই সময়ত কিন্তু হয়তো মোৰ ভগৱানৰ কৃপাতে হওক বা যিহৰ কৃপাতে হওক মই সেই সিচুৱেচনৰ পৰা মই অভাৰকাম হলো আৰু তাৰ পিছত মই এনেকুৱা এজন মানুহ লগ পালো যিয়ে মোক পেলাই দিয়া হৈছিল জাবৰৰ দমত আৰু সেই জাবৰৰ দমৰ পৰা মোক উঠাই আনি এটা পথ দেখুৱালে মই নাজানো পথটোত মই কিমান ভালকৈ যাব পাৰিছো বা মই সেই পথটো কিমান ধুনীয়াকৈ ৰাখিব পাৰিছো কিন্তু মই এটা পথত আছো এটলিষ্ট মই এটা পথত আছো এতিয়া কিন্তু এটা সময়ত মোক দলিয়াই পেলাই দিয়া হৈছিল মই মোৰ কথা ক'বলৈ গৈ থকা নাই বৰ্তমান সকলো ঠিকে আছে আৰু কাৰো লগত কোনো ধৰণৰ বেয়া ভাৱ নাই বা কাৰো প্ৰতি বেয়া ভাৱ নাই কাৰো লগত বেয়া সম্পৰ্কও নাই
কিন্তু এটা উদাহৰণ দিছোঁ যে মই এটা সময় পাৰ কৰিছিলোঁ। এনেকৈ প্ৰত্যেকজন অভিনেতা অভিনেত্ৰীয়ে এনেকুৱা সময় পাৰ কৰে। হয়তো মই মোতকৈ আৰু বহুত ডাঙৰ ডাঙৰ চিটুৱেশ্যনো হৈ গৈছে মানুহৰ। বহুতে হয়তো নকয়, নাজানো কি ভাবি পেলাই, হয়তো নকয়। সকলোৱে দৃষ্টিভংগী বেলেগ বেলেগ, ক'ব নিবিচাৰিবও পাৰে, সেইটো নিজৰ নিজৰ ব্যক্তিগত কথা। কিন্তু মই আজি আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ যে উলিয়াই দিয়াৰ পিছত মই মোৰ মাক জনাব পৰা নাছিলোঁ। মানুহৰ আগত মই ফেচবুকতো আপডেট দিছিলোঁ যে এনেকৈ এখন ধাৰাবাহিক কৰি আছোঁ, মানুহে মোক শুভেচ্ছা জনাইছিল। কিন্তু মই যেতিয়া দিছিলোঁ তাৰপিছত খন্তেকতে সেইবোৰ নোহোৱা হৈ গৈছিল। পলকতে এদিন আগদিনা মই সেইদিনা শ্বুটিঙত আছোঁ, নেক্সট দিনা মোক উলিয়াই দিয়া হৈছিল। কিন্তু সেই সময়খিনি মই এমাহ বা 1.5 মাহ সময় কেনেকৈ পাৰ কৰিছিলোঁ মই জানো। মই বহুত দিনলৈকে মই ৰিচেণ্টলিহে মাক কৈছোঁ যে মোক একজেক্টলি এনেকুৱা কাৰণত মোক সেই ধাৰাবাহিকখনৰ পৰা উলিয়াই দিয়া হৈছিল। মই মাক কোৱাৰ সাহস হোৱা নাছিল, কাৰণ মই পঢ়ি শুনি আহিছিলোঁ কিবা এটা বেলেগ কৰিম বুলি পেলাই। এক্সিডেণ্টেল এক্টৰ হৈ গ'লোঁ মই, নাজানো ঘটনাক্ৰমে। কিন্তু মায়ে মোক বহুত আশা লৈ পেলাই পঠিয়াইছিলে, আৰু সেই আশা মই তেতিয়া সেইটো সময়ত পূৰণ কৰিব পৰা নাছিলে। এতিয়াও নাজানো পূৰণ কৰিব পাৰিছোঁ নে নাই, কিন্তু এটলিষ্ট চেষ্টাটো কৰি আছোঁ, এতিয়া পথত আছোঁ। গতিকে মোৰ মা সুখী। কিন্তু সেইটো সময়ত মই মাক জনাব নোৱাৰিলোঁ। আৰু সেই যে মাক জনাব নোৱাৰা বস্তুটোৱে মোক বহুত দিনলৈকে, বহুত মাহলৈকে মোক খুচি খাইছিল। কৈছিলোঁ, মিছা কথা কৈছিলোঁ, কাৰণ কি ক'ম, শ্বুটিঙলৈ যোৱা নাছিলোঁ নেক্সট দিনৰ পৰা। কি হ'ল বোলে, ক'লোঁ যে এনেকুৱা কিবা এটা ঘটনা হৈছে, শ্বুটিং অলপ পষ্টপন কৰিছে, কিবা কিবি ক'লোঁ। আৰু কেইদিনমানৰ কাৰণে ক'লোঁ, কেইদিন ক'ম একেটা কথাকে, সদায় পষ্টপনে কৰি আছে নে শ্বুটিং। যি কি নহওক, লাহে লাহে কথাটো পাহৰিলে। তাৰপিছত যোনে মোক উঠাই লৈ গ'ল, তেখেতৰ ধাৰাবাহিক কৰিলোঁ। যি কি নহওক, ভগৱানৰ কৃপাত ভাল হ'ল, আপোনালোকে আদৰি ল'লে। গতিকে বৰ্তমান মোৰ নাজানো, কিন্তু জীৱনটো মোৰ ভালেই চলি আছে। তেনেকৈ মোৰ দৰে আৰু বহুত অভিনেতা অভিনেত্ৰী আছে, বহুত হিউমিলেশ্যনৰ চিকাৰ হয়। মই তাৰপিছত আৰু বহুত হিউমিলেট হৈছোঁ মই। আচলতে উদাহৰণটো কিয় দিছোঁ যে এই ধৰণৰ হিউমিলেশ্যনবোৰ কৰাটো উচিত নহয়। এনেকুৱা ধৰণৰ হিউমিলেশ্যনে এজন মানুহক বহুত মৃত্যুৰ দিশলৈ ঠেলি পঠিয়াব পাৰে, নপঠিয়াবও পাৰে, কিন্তু মুঠতে এজন মানুহৰ বহুত বেছি ক্ষতি কৰে। আৰু সেই হিউমিলেশ্যনখিনি নিডেড নহয়, প্ৰয়োজন নহয়, নকৰাকৈও হৈ যায়। সেই হিউমিলেশ্যনখিনি নকৰিলেও হৈ যায়। আৰু বহুত হিউমিলেট অকল তেনেকুৱা ধৰণে নহয় যে অকল যিকোনো এটা কামৰ পৰা উলিয়াই দিলেই হিউমিলেট হোৱা বুলি কথা নাহে। আৰু বহুত কথা আছে। মই মিউজিক ভিডিঅ'জ কৰোঁ, মানে যেতিয়া প্ৰথম আৰম্ভ কৰিছিলোঁ তেতিয়া মই মিউজিক ভিডিঅ' কৰিছিলোঁ। আৰু মোলৈ অফাৰ আহিছিলে, আৰু কি অফাৰ আহিছে মই একজেক্টলি এতিয়া ক'ব নোৱাৰিম, কেতিয়াবা হয়তো কৈও দিম। আপোনালোকে হয়তো জানেই বহুতে একজেক্টলি কেনেকুৱা আহিব পাৰে। মই ছোৱালীৰ কথাটো নকওঁৱে, ছোৱালীলৈ কি অফাৰ যাব পাৰে মই ভাবিবও নোৱাৰোঁ। মই ল'ৰা হিচাপে মোলৈ আহিছিলে, আৰু যেতিয়া মই সেই অফাৰ গ্ৰহণ কৰা নাছিলোঁ, তেতিয়া মোক কৈছিলে যে তোমাক গানত নলওঁ, তোমাক মানে মুঠতে হেৰি দিয়ে, যে থ্ৰেটনিং দিয়ে যে কামত নলওঁ বুলি ক'লে মানুহে ভয় খাব, ভৰিত পৰিব, যি কাম যি বিচাৰে দিবলৈ সাজু হ'ব। যি কি নহওক, সেইখিনি সময় পাৰ কৰিলোঁ, তেওঁ মোক লওঁ নাই কামত। তাৰপিছত যি কি নহওক, মই তেনেকুৱা আৰু বহুত প্ৰত্যেক অভিনেতা অভিনেত্ৰীয়ে এইবোৰৰ সন্মুখীন হয়। প্ৰত্যেকজন অভিনেতা অভিনেত্ৰী বুলিয়ে ক'লেও ভুল নহ'ব। সেইটো এটা বেলেগ পাৰ্ট অফ হিউমিলেশ্যন, আৰু বহুত আছে। কিন্তু এজন মানুহক এবাৰ হিউমিলেট কৰাটো ঠিক আছে, সেই মানুহজনক যেতিয়া বাৰে বাৰে হিউমিলেট কৰিব, তেতিয়া সেই হিউমিলেশ্যনটো এটা বেলেগ পৰ্যায়ে পায়গৈ। মই মোৰ কথা আৰু বেছি নকওঁ, ইমানতে মই মোৰ কথা সামৰণি মাৰিছোঁ। মই এতিয়া আহিছোঁ এই হিউমিলেশ্যনৰ পৰা হোৱা ডিপ্ৰেশ্যনলৈ। মই ডিপ্ৰেছড কেইদিনমান হৈছিলোঁ, যিহেতু মই অকণমান মোৰ ভাষাত অলপ পাগল, মানে সেনেকুৱা পাগল নহয়, মানে এনে যে কয় যে ক্ৰেজি, হি ইজ ভেৰি ক্ৰেজি। মানে যি কি নহওক, মোৰ সেইবোৰ গাত নালাগে। মই কেইদিনমান অলপ ডিপ্ৰেছ হৈছিলোঁ, কিন্তু ময়ো হৈছিলোঁ। কাৰণ মই যিকোনো এটা বস্তু লৈ ইমান চিৰিয়াছ নহয় বুলি ক'লে ভুল হ'ব, মানে লাগি নাথাকোঁ এটা বস্তু। সেইটো কাৰণে হয়তো মই সেইটোৰ পৰা অভাৰকাম কৰিব পাৰিলোঁ, কিন্তু সকলোৱে নোৱাৰিব পাৰে। সকলোৱে নোৱাৰিব পাৰে নহয়, সকলোৱে নোৱাৰে। কিছু সংখ্যকে পাৰে, কিছু সংখ্যকে নোৱাৰে। আৰু এই ডিপ্ৰেশ্যনে আপোনাক মৃত্যুমুখলৈ ঠেলি পঠিয়াব পাৰে। ছুইচাইড টেণ্ডেঞ্চি এনেকৈয়ে আহে।
আৰু মই আপোনালোকক কওঁ যে অভিনেতা অভিনেত্ৰীবোৰ আমি বহুত সংবেদনশীল হয়, আমি বহুত বেছি সংবেদনশীল। চিম্পেথি ল'বলৈ পোৱা নাই বা একো ক'বলৈ পোৱা নাই নাজানো, মেক্সিমাম আমি অভিনেতা অভিনেত্ৰী প্ৰেক্টিকেল হয়, তথাপিও আমি খুব বেছি ইম'চনেল। আমাৰ ইম'চনবোৰ আমাৰ বেছি থাকে অকণমান, সকলোৰে থাকে, সকলো মানুহে ইম'চনেল এটা দৃষ্টিত হয়, কিন্তু অভিনেতা অভিনেত্ৰীবোৰ আমিবোৰ অলপ বেছি হয়। সেইবোৰে হয়তো কেতিয়াবা আমাক পজিটিভলি কাম কৰে, কেতিয়াবা নিগেটিভলি কামো কৰে। বেছি মানুহ ইম'চনেল হোৱাটোও বেয়া, কি কৰিম, হয়ে যিহেতু। এই যে হিউমিলিয়েশ্যনৰ মই কথা কৈ আছোঁ, সুশান্ত সিং ৰাজপুতৰ ক্ষেত্ৰত কি হৈছিল আপোনালোকে জানে, সকলোৱে জানে, মই ক'ব নালাগে। তেওঁ নিশ্চয় হিউমিলিয়েশ্যনৰ চিকাৰ হৈছিলে, নহ'বও পাৰে, কিন্তু অলমষ্ট কথাটো তেনেকুৱাই। কিন্তু এজন মানুহৰ সফলতা এটা বেলেগ বস্তু। সফলতা কেতিয়াও এজন মানুহ বা এটা ব্যক্তি গোটে, মই কোৱাটো অলপ খেলি মেলি হৈছে। কিছু ব্যক্তিৰ এটা গোটে বা এজন মানুহে এজন ব্যক্তিৰ কেতিয়াও সফলতা ধৰি ৰাখিব নোৱাৰে। যদি তেওঁ সফল হয়, তেওঁ সফল হ'বই। সুশান্ত সিং ৰাজপুত সফল আছিলে, নাজানো এইখিনি সময়ত কিয় হাৰি গ'ল। যদিও কওঁ যে হাৰিব নালাগিছিলে, কিন্তু হাৰিল তেওঁ। যি কি নহওক, সেই বিষয়ত আৰু মই মনত নেপেলাওঁ। তেখেতৰ কথা মনত পেলালে তেজ গৰম হৈ আহে বৰ্তমান। লবি, বলিউডত যি লবি আছে সেইটোতো বহুত বেছি ডাঙৰ। মই বলিউডৰ কথাই নকওঁ, আমি বলিউডৰ নাম লোৱাটো আমাৰ কাৰণে বহুত ডাঙৰ কথা। আমাৰ যি অসমীয়া ইণ্ডাষ্ট্ৰিটো বহুত লবি আছে। আজি আমি চিৰিয়েলৰ এক্টৰ, ই চিৰিয়েলৰ এক্টৰ, ই গানৰ এক্টৰ, এইবোৰ ভাগত বিভক্ত কৰা হয় এনেকৈ। চিনেমাৰ মানুহবিলাকৰ কাৰণে আমি একো নহয়, নাজানো। চিনেমাৰ জগতৰ মানুহখিনিৰ কাৰণে, যিহেতু মই ধাৰাবাহিক বেছিকৈ কৰিছোঁ, 2খন চিনেমা কৰিছোঁ, কিন্তু মোৰ চাগে কপাল বেয়া, 2খন চিনেমা এতিয়ালৈকে ৰিলিজ হোৱা নাই। আশা কৰোঁ সোনকালে হ'ব। কিন্তু চিনেমাৰ মানুহখিনিৰ কাৰণে আমি বিশেষ একো নহয়। আমি মাত্ৰ সামান্য এজন ধাৰাবাহিকৰ অভিনেতা। কি কৰে? এই ল'ৰাটো চিৰিয়েল কৰে ন, আচ্ছা। চিনেমা কৰাৰ আগতে যদি কোনোবাই আমাৰ কথা কৈও, তেতিয়া আমাক আণ্ডাৰ এষ্টিমেট কৰে যে ই পাৰিব জানো, ই নোৱাৰিবও পাৰে, নোৱাৰিব, ইমানখিনি নোৱাৰে, এইটোলৈ নোৱাৰিব। আৰু এটা কথা, স্ক্ৰীণ টেষ্ট বোলা শব্দটো আমাৰ অসমত খুব কম প্ৰযোজিত হয়। স্ক্ৰীণ টেষ্ট ল'ব নোৱাৰি, পাৰিতো স্ক্ৰীণ টেষ্ট লৈ চাওক। যদি সেই ল'ৰাজনে পাৰে, তাৰ গেট আপ চেঞ্জ কৰিব পাৰি। যদি অভিনয় সিমান ভাল নহয়, যদি আপোনালোকে ভাবে যে আপোনালোকে অলপ সময় দি অভিনয়টো উলিয়াব পাৰিব, তেতিয়াহ'লে লওক। আৰু যদি ভাবিছে নোৱাৰিব, নালাগে ল'ব, উলিয়াই দিয়াৰ প্ৰয়োজন নাই তেতিয়া। কিন্তু যেতিয়া এই যে উলিয়াই দিয়া হয়, উলিয়াই দিলে সকলোৱে যদিও ক'ৰবাত ডাইৰেক্ট তেখেতক কোৱা নহয় যে তোক এইটো কাৰণত উলিয়াই দিয়া হৈছে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত গম পায়ে যে মোক নিশ্চয় হয়তো অভিনয় বেয়া বা হোৱাট এভাৰ যি ৰিজনেই হওক, উলিয়াই দিলে সকলোৱে গম পায় আৰু সকলোৰে গাত লাগে, বহুত দুখ পায়, বহুত বেছি দুখ পোৱা হয় ইয়াতে। মই যিহেতু নিজেও পাইছোঁ, মই জানো কিমান দুখ লাগে উলিয়াই দিয়াৰ পিছত। মই আমাৰ ইণ্ডাষ্ট্ৰীৰ যদি মানুহে ভিডিঅ'টো চাই, মই আপোনালোকক অনুৰোধ জনাম যে চেষ্টা কৰক যাতে কাৰোকো হঠাৎ মাজত উলিয়াই দিব লগা নহয়। নালাগে ন, উলিয়াই দিয়াৰ প্ৰয়োজনো নাহে। আৰু প্লাছ টাৰ্গেট কৰা কি দৰকাৰ? টাৰ্গেট নকৰিলেও হৈ যায় যে এই অভিনেতাজনক নালাগে। আৰু লবি বয়কট কৰা কিছুমান বস্তু আছে যে এই লবিটোত এইজন অভিনেতাক বয়কট কৰা হৈছে, ইয়াক আমাৰ নাই, ইয়ালৈ কাম নকৰোঁ। সেইবোৰ কিয়? যদি কেৰেক্টাৰটো ডিমাণ্ড কৰে, তেতিয়াহ'লে সেইজন অভিনেতাক লওক, স্ক্ৰীণ টেষ্ট লওক, নোৱাৰি যদি নালাগে ল'ব। সেইবোৰ বাদে দিছোঁ। আৰু এটা কথা মই কওঁ, এইটো মই আপোনালোক দৰ্শকসকল বা যিসকলে ভিডিঅ'টো চাব, যিসকলে অভিনয়ৰ লগত ডাইৰেক্টলি জড়িত নহয়, তেখেতসকলক কৈছোঁ মই, মিম বনোৱা, ট্ৰলিং কৰা, একজেক্টলি কেইজন মানুহে ট্ৰলিং কৰা, মানে একজেক্ট ট্ৰল বুলি ক'লে কি হয় সেইটো কেইজন মানুহে জানে? আমাৰ কেইজন ইউটিউবাৰে ট্ৰলিং কি বস্তু ভালকৈ জানে? মিম বনোৱাটো এটা সস্তীয়া জোক বনাই পেলাই এখন ফটো লগাই এটা মিম বনালে সেইটো মিম বুলি নকয়। আকৌ ব্যক্তিগতভাৱে ঠাট্টা মস্কৰা কৰাটোক ট্ৰল বুলি নকয়। অদৰকাৰী ফটোৱা থাৰ্ড ক্লাছ কথা কিছুমান কৈ, কিছুমান ভিডিঅ' বনাই ফেচবুক ইউটিউবত শ্বেয়াৰ কৰাটোক ট্ৰল বুলি নকয়।
ট্ৰল ভিডিঅ'জ প্ৰপাৰ ট্ৰলিংটো কি বস্তু হয় সেইটো আগতে চাই ল'ব লাগে, তাৰপিছত ট্ৰলাৰ হ'ব লাগে। এনে বেলেগক ঠাট্টা কৰিলেতো যোনটো ট্ৰলাৰ হয়, আমাৰ প্ৰত্যেক ঘৰৰ ওচৰে পাজৰে ট্ৰলাৰ থাকে, মানুহক ঠাট্টা কৰা মানুহৰতো অভাৱ নাই। এটা কথা কওঁ মই, এই যে আপোনালোকে ট্ৰল কৰে, দুটা ঘটনা হৈছিল ৰিচেণ্টলি আমাৰ লকডাউনৰ সময়ত, যে হিমাক্ষী কলিতা আমাৰ অভিনেত্ৰী, বেছিভাগে মানুহে বৈদেহী বুলি মানুহৰ মাজত জনপ্ৰিয়, আপোনালোকে জানে। তেওঁ এটা ঘটনা হৈছিল, তেওঁ এটা সামান্য ভুল কৰিছিলে। সেইটো সামান্য ভুল, কিন্তু কি কয় একুৱামেন ডিচি নে মাৰ্ভেলৰ সেইটো ভুল হৈ যাব পাৰে। আৰু এটা কথা মই কওঁ, কেইজন মানুহে আমাৰ অসমৰ কেইটা ল'ৰা ছোৱালীয়ে মাৰ্ভেল আৰু ডিচিৰ ডিফাৰেঞ্চ বা মাৰ্ভেল কি বস্তু, মাৰ্ভেলৰ কেৰেক্টাৰ একজেক্টলি কোন আছে কোনে জানে। যোনে বেছিভাগে শ্বেয়াৰ কৰিছিলে মিম, তেওঁলোকেও বেছি নাজানে চাগে। পিছত গম পাইছে কি বস্তু এইটো, চাই লৈছে গুগল কৰি পেলাই, কেছটো এইটো নেকি, ময়ো ফানি হ'ম অলপ। এটা পৰ্যায়লৈকে চব মিমে ফানি হৈ থাকে বা চব ট্ৰলিঙে ফানিয়ে লাগে প্ৰথম পৰ্যায়ত, ভাল লাগে, ঠিক আছে ন, ইমান ডাঙৰ কথা নহয়। কিন্তু যেতিয়া সেই বস্তুবোৰ লাহে লাহে ব্যক্তিগত আক্ৰমণত পৰিণত হ'ব, তেতিয়া তেওঁৰ পুৰণা ভিডিঅ'জ উলিয়াই পেলাই তাত অদৰকাৰী গান লগাই পেলাই সেইবোৰ হেৰি কৰা হ'ব, সেইবোৰ যেতিয়া ট্ৰল হৈ নাথাকে, সেইবোৰ ব্যক্তিগত আক্ৰমণ। এই ব্যক্তিগত আক্ৰমণ আপোনালোকে যে ফানি হ'বলৈ চেষ্টা কৰিছিলে আৰু মনত থাকে যে এইজনী অভিনেত্ৰীক ফালি দিছোঁ, একদম কি ফালন খাইছে, এইবিলাক যে আপোনালোকে ব্যৱহাৰ কৰে, এই যে যিটো মানসিকতা, এইটোৰে কিমান ক্ষতি হ'ব পাৰে, এজন মানুহক কিমান পৰ্যায়লৈ ঠেলি লৈ যাব পাৰে, হয়তো আপোনালোকে ভাবিবও নোৱাৰে। আজি হিমাক্ষী কলিতা ষ্ট্ৰং আছিলে, সেইখিনি হয়তো মই নিজেও ক'ব নোৱাৰোঁ যে সিমানখিনি ট্ৰলিং যদি মই ফেচ কৰোঁ কেতিয়াবা জীৱনত, মই কিমান নৰ্মেল হৈ থাকিব পাৰিম। এটা সামান্য যেতিয়া বস্তুটো একুৱামেনতেই থাকিলহেঁতেন, মাৰ্ভেল আৰু একুৱামেনতেই যদি থাকিল হয়, তেতিয়ালৈকে সেইটো ফানি আছিল। তেখেতে নিজেও কৈছিলে যে ঠিকে আছে, এইখিনিলৈকে ঠিকে আছে বা অ'কে, আমিও চাই পেলাই হাঁহি উঠিছিলে অলপ, ঠিক আছে। সেইবোৰক কয় ট্ৰলিং, সৰু সুৰা ট্ৰলিং, অলপ ধেমালি কৰিলে খতম তাতে। তাৰপিছত যিখিনি কৰা হ'ল, 2 মাহ 3 মাহ যিখিনি টানা হ'ল সেই বিষয়টোৱে, সেইবোৰে এজন হিউমিলেট কৰা বুলি কয়, সেই বস্তুবোৰকে হিউমিলেশ্যন বুলি কয়। আৰু সেই বস্তুবোৰে বিপদলৈ ঠেলি পঠিয়ায়, এজন অভিনেত্ৰীক ডিপ্ৰেশ্যনলৈ ঠেলি পঠিয়ায়, আৰু সেই ডিপ্ৰেশ্যনে যি টি চিটুৱেশ্যন আনিব পাৰে। আজি আপোনালোকে ঠাট্টা মস্কৰা কৰি হাঁহি আছে, কালি হয়তো বেলেগ চিটুৱেশ্যনো হৈ যাব পাৰে। গতিকে সেই চিটুৱেশ্যন আনাটো প্ৰয়োজন নহয়, নানিলেও হৈ যায়। তাৰপিছত এটা চিটুৱেশ্যন হ'ল, তাৰপিছত আকৌ এটা ঘটনা হ'ল, এগৰাকী আমাৰ কোৰিঅ'গ্ৰাফাৰ হোৱা নাই এতিয়ালৈকে, ডান্সাৰ হয় চ'ফাৰ, আমাৰ চুমি বৰা, মই নাম লৈ দিছোঁ, হয়তো তেখেতেও বেয়া নাপায়। তেওঁ এটা ভুল কৰিলে, হয়, তেওঁ ভুল কৰিছে, তেওঁ নাজানিছিল কথা, তেওঁৰ হাতত তথ্য নাছিলে, তেওঁ ভুল কৰিছে। ভুলটো দেখুৱাই দিয়ক আপোনালোকে। মই ছাপোৰ্ট কৰা নাই দেই, মই ছাপোৰ্ট একদমেই নাই কৰা, সেই ভুলটোক ছাপোৰ্ট নাই কৰা মই। মানুহে নজনাকৈ কিছু কথা ক'ব নালাগে, গতিকে সেইটো বিষয়ত মই একো নকওঁ। কিন্তু তেওঁ উইদাউট মেকআপ এটা ইনষ্টাগ্ৰামৰ ইণ্টাৰভিউত নে ক'ৰবাত কিবা এটা ফটো কিবা এখন ওলাইছিলে, সেইখন লৈ পেলাই তেওঁক দেখিবলৈ অমুক তমুক সেইবোৰ লৈ পেলাই ঠাট্টা মস্কৰা, সেইবোৰ কি বস্তু? আপোনালোক কি প্ৰত্যেকজন মানুহে কি বহুত অদ্ভুত নেকি দেখিবলৈ? নহয়তো, চবকে হাঁহি থাকিব নেকি? কেতিয়াও এজন মানুহৰ লোকক লৈ পেলাই, এজন মানুহ কেনেকুৱা দেখাত কেনেকুৱা, সেইবিলাক লৈ হাঁহিব, ঠাট্টা মস্কৰা কৰিব নালাগে কেতিয়াও। তেওঁ ভুল কৰিছে, তেওঁ ভুলটোক কওক। কিন্তু তেওঁৰ উইদাউট মেকআপ ফটো, উইদাউট মেকআপ, কোনো মানুহে উইথ মেকআপ চবকে ভাল দেখি, আৰু উইদাউট মেকআপ চব মানুহক ইমান ভাল নেদেখিব পাৰে। সেইটোলৈ ইমান ট্ৰলিং, ইমান মিম বনোৱা কোনো প্ৰয়োজন নাছিলে। এতিয়া মই এইবিলাক আপোনালোকে কৰিলে গ'ল, মই এতিয়া অনুৰোধ জনাওঁ যে ভৱিষ্যতে যাতে এনেকুৱা নকৰে। ঠিক আছে, এইবোৰ কৰিলে অলপ ভিউজ পাব, ফেচবুক পেজটো অলপ শ্বেয়াৰ কৰিব, মানুহে লাইক দুটামান পাব, বেছি কি হ'ব? কিন্তু নকৰাকৈ থাকিব পাৰিলে ভাল। মই জাষ্ট অনুৰোধ জনাইছোঁ যে এনেকুৱা কৰিলে এজন মানুহক বহুত বেয়া পৰ্যায়লৈ ঠেলিব পাৰে। মাত্ৰ উদাহৰণহে দিছোঁ দেই, এইবোৰ নকৰাকৈও হৈ যায়। গতিকে চেষ্টা কৰিব যাতে ট্ৰল বস্তুটো এটা ধেমালি পৰ্যায়তে ৰাখে। ট্ৰল বস্তুটো এটা ধেমালি পৰ্যায়লৈকে ৰাখিব লাগে। সেইকাৰণে দ্য ইণ্ডিয়ান বয় এতিয়াও কিয় মানুহৰ মাজত জনপ্ৰিয় হৈ আছে? বহুত দিনটো ভিডিঅ' দিয়াও নাই। প্ৰপাৰ ট্ৰলিং সেইটোক কয়, ট্ৰল সেইটোক কয়।
তেনেকৈ ট্ৰল কৰিব লাগে। যি কি নহওক, বেয়া বস্তু দেখিলে ক'ব লাগে, মানুহে মাত দিব লাগে। মাত দিয়াৰ কিন্তু ধৰণ আছে। বেয়াটো দেখুৱাই দিয়া আৰু ঠাট্টা মস্কৰা কৰাটো এটা বেলেগ বস্তু, দুটা বেলেগ কথা। গতিকে সেইবোৰৰ মাজত পাৰ্থক্য জানিব লাগে। এতিয়া আমাৰ বৰষা বাৰ কথা মই কওঁ। বৰষা ৰাণী বিষয়াৰ কথা কৈছোঁ মই। আপোনালোকে তথ্য নোহোৱাকৈ তেখেতৰ বিষয়ে যি পায় তাকে য'ত ত'ত শ্বেয়াৰ কৰি থাকে। আপোনালোকে মানে মই সকলোকে কোৱা নাই, যোনে যিসকলে শ্বেয়াৰ কৰিছে, যিসকলে এইবোৰ কাম কৰি আছে, তেখেতসকলৰ কথা কৈছোঁ মই। তথ্য আছে জানো কিবা? একো তথ্য নোহোৱাকৈ এগৰাকী অভিনেত্ৰীৰ পিছত এনেকুৱা মানুহ পৰিব লাগেনে? বেয়া নালাগে আপোনালোকৰ? ইমান ব্যক্তিগত আক্ৰমণ, কি 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 মিম বনাইছে, আকৌ আৰম্ভ কৰিছে। এতিয়া আকৌ আৰম্ভ কৰিছে এটা বিষয় লৈ পেলাই। আপোনালোকৰ হাতত কিবা তথ্য আছে? নাইতো। সেইবোৰ কিয় কৰিব লাগে? সেইবোৰ কৰাটো উচিত নহয়। মই অনুৰোধ জনাইছোঁ, অনৰ্থক কথা কিছুমানত ট্ৰল বা মিম বনাই নাথাকিব। মই অনুৰোধ জনাইছোঁ, য'ত মিম বনাব লাগে, যিহত মিম বনাব লাগে, ধেমালি কৰক, ফানি হ'বলৈ চেষ্টা কৰক, ফানি হওক, কিন্তু মানুহক ব্যক্তিগত আক্ৰমণ নকৰিব। আৰু সেই ব্যক্তিগত আক্ৰমণে কি কৰিব পাৰে মই বেছি নকওঁ, আপোনালোকে নিজেও জানে। সেইখিনিতো এটলিষ্ট উপলব্ধি কৰিব পাৰে যে এটা এইবোৰ ক্ষেত্ৰত কি কি কৰিব পাৰে। আৰু এটা কথা, ছুইচাইড বস্তুটোৰ কিবা সীমা আছে জানো? যে ইমানখিনি মানুহক পুষ্ট কৰিলে, ইমানখিনি মানুহক ইমানখিনি কথা শুনালে, ইমানখিনি হাৰ্ট কৰিলে, ইমানখিনি হিউমিলেট কৰিলে, ইমানখিনি ঠাট্টা কৰিলে এটা মানুহে ছুইচাইড কৰে। বা এটা মানুহৰ লগত ইমানখিনি বেয়া হ'লে, তেওঁৰ জীৱনত যদি এইখিনি বেয়া হৈছে, কিবা জানো জোখমাখ আছে? নাইতো। ছুইচাইডৰ কোনো সীমা নাথাকে, কোনো সৰু ডাঙৰ কথা নাথাকে। যিকোনো কথাত কৰিব পাৰে। এইটো এটা বেমাৰ হয়, টেণ্ডেঞ্চি হয় এটা। কিন্তু এটা কথা, টেণ্ডেঞ্চিটো কিয় আহে? কিবা ৰিজন আছে নিশ্চয়। নে কি জন্ম হোৱাৰ পিছতে যে মোৰ জীৱনৰ লক্ষ্য মই ছুইচাইড কৰিম, মাষ্ট ছুইচাইড কৰি মই ফেমাছ হ'ম, সেইটোতো কাৰো টেণ্ডেঞ্চি নাথাকে। আহে সেইটো আৰু অনুৱা হয়। আজি মই যে এনেকৈ যে কৈ আছোঁ, এইটোও এটা হয়। কিন্তু মই খালি এইবোৰ কথাও ক'ব নালাগে আচলতে, এইদৰে কথা কোৱাটোও ঠিক নহয়। মই মাত্ৰ মানুহক অনুৰোধ জনাব খুজিছোঁ, মানুহক সজাগ কৰিব খুজিছোঁ, আপোনালোকে প্লিজ অভিনেতা অভিনেত্ৰীক ইমান বেছি বেয়াকৈ আজি মই সদায় চেষ্টা কৰোঁ যাতে মই দৰ্শককে হওক বা মই যাক মই লগ পাওঁ অফ স্ক্ৰীণ, মানে মোৰ শ্বুটিঙৰ জীৱন বাদ দি পেলাই যিখিনি মানুহক মই লগ পাওঁ, যোনে আমাৰ এই জগতৰ লগত জড়িত নহয় ডাইৰেক্টলি, দৰ্শক বুলিয়ে কৈছোঁ মই যিমান পাৰোঁ সিমান সদায় চেষ্টা কৰোঁ। মোৰ লাগিলে মোৰ ব্যক্তিগত জীৱনত যিয়ে হৈ নাথাকক, মই ভাল ৰেছপন্স দিবলৈ চেষ্টা কৰোঁ। 99% যদি কওঁ মই ব্যক্তিগতভাৱে মই চেষ্টা কৰোঁ, 99% মই ভাল ৰেছপন্স দিবলৈ চেষ্টা কৰোঁ। মানুহে মই লাগিলে মই নিজে ৰৈ মাতোঁ, মোক যদি মাত দিয়ে মই নিজে ৰৈ কথা পাতোঁ। কোনো ধৰণৰ মই বেয়া ব্যৱহাৰ আজিলৈকে কৰি পোৱা নাই। কিন্তু মোকো মই বেলেগকো বাদেই দিছোঁ, মই মোক আমাৰ ভূষণৰ চেনেল ইউটিউবতে হওক বা ক'ৰবাত ইহঁতক কিমান চাম, এইকেইটাক দেখিব মন নাযায়, চব ফান আমাৰ নিজৰ জীৱন অভিনয় কৰি গৈ আছোঁ, তাতে কিছুসংখ্যক মানুহে ভাল পাইছে, আমাক মৰম দিছে। সেইখিনি কি আমাৰ ভুল নেকি? সেইখিনি মোৰ ভুল হ'ল নেকি? আজি মোক 10জন মানুহে মই অভিনয় কৰিছোঁ, মই ধাৰাবাহিক কৰিছোঁ, তাক মোক চিনি পায়, সেইটো কি মোৰ ভুল হ'ল নেকি? নাইতো হয়। মইতো একো আপোনাক অপকাৰ কৰা নাই। তেনেহ'লে আপুনি কিয় কমেণ্ট দিব লাগে এনেকৈ? একো নাই, দিব পাৰে, কমেণ্ট দিয়াৰ মানুহৰ নিজৰ ৰাইটছ আছে, কিন্তু হিউমিলেট কৰিব নালাগে। কিয় দিওঁ অদৰকাৰীভাৱে? যদি মই কিবা ভুল কৰিছোঁ, যদি মই কাৰোবাক বেয়াকৈ কৈছোঁ, কিবা বেয়া কাম কৰিছোঁ, যদি মোৰ আপোনাৰ এই কথাখিনিত যদি আপুনি একমত নহয়, তেতিয়া কওক। যদি মই কিবা বেয়াকৈ ক'বলৈ কাম কৰিছোঁ, তেতিয়া কওক, ক'ব লগা নাই। মই অকল মোৰ উদাহৰণহে দিছোঁ দেই। প্ৰত্যেকজনেই আমাৰ ইণ্ডাষ্ট্ৰীৰ অভিনেতা অভিনেত্ৰীয়ে এই গোটেই চিটুৱেশ্যন ছেম টু ছেম মই যি কৈছোঁ চব ফেচ কৰি আহিছে, চব এনেকুৱা ঘটনাৰ সন্মুখীন হয়। অকণমান ক্ষমা কৰিব, মই কথাৰ মাজত মই হেৰাইছোঁ। মই কথা যাতে মই ব্ৰেক নোহোৱাকৈ মানে অনৰ্গলভাৱে কৈ যাব পাৰোঁ, মই পইণ্টবোৰ লিখি লৈছোঁ, মই কি ক'ম। মই যিখিনি ক'লোঁ মই চাই লৈছোঁ এবাৰ।
বাকী মই ছুইচাইড টেণ্ডেঞ্চিৰ কথা ক'লোৱে, গতিকে মোৰ এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকক অনুৰোধ জনাইছোঁ যে অভিনেতা অভিনেত্ৰীক নেত্ৰীসকলক ব্যক্তিগত আক্ৰমণ কৰা বন্ধ কৰক, তেওঁলোকক তেওঁলোকৰ জীৱনত এৰি দিয়ক। যদি ভাল পায় মৰম কৰক, আৰু যদি আপোনালোকৰ মতলব নাই, আপোনালোকে যদি ধৰক নাচায়, যদি ফ'ল' নকৰে, তেতিয়াহ'লে বাদ দিয়ক, পিছত লাগি থকা দৰকাৰ নাই, বেয়াকৈ কোৱাৰ প্ৰয়োজন নাই। কিয় কৈছোঁ মই সেইটো হয়তো গোটেই ভিডিঅ'টো চালে গমেই পাব যে এটাই উদ্দেশ্য মোৰ, ইমানখিনি হিউমিলেট নকৰিব কেতিয়াও এজন অভিনেতাক বা অভিনেত্ৰীক। বহুত সংবেদনশীল এটা জীৱন, মানুহখিনি আমি বহুত সংবেদনশীল, সকলোৱে হয়, কিন্তু আজি যে যথেষ্টখিনি মানুহৰ ভালেখিনি মানুহৰ যে মৰম পাওঁ, সেই মৰমখিনিয়ে আমাৰ বিপদো চপায় কেতিয়াবা। আজি যেনেকৈ আপোনালোকে বহুতে ভাল পায়, তেনেকৈ যোনে তোনে আজি এজন অভিনেতা হোৱাৰ ডিছএডভান্টেজ মই কৈ আছোঁ। আপোনালোকে হয়তো ভাবে যে ইয়াকতো বহুতে চিনি পায়, মস্তি লাইফ, তোমাৰতো তামাম চাগে আৰু মানুহেতো চিনি পায় আৰু তুমি ফেমাছ আৰু নেম ফেম এই শব্দবিলাক শুনিবলৈ ভাল, শুনিবলৈহে ভাল অকল, কিন্তু এই নেম ফেমে বহুত বিপদ চপায়। আজি মই প্ৰত্যেকটো কথা কওঁতে ভাবি চিন্তি ক'বলগীয়া হয়, বহুত ভাবি চিন্তি ক'বলগীয়া হয়। আৰু এই যে মৰম যিমানে কৰে সিমানে মানুহে যি টি কথাও কয় নজনাকৈ। মোৰ বিষয়ে নাজানেই মানুহে, কিন্তু যি টি কৈ দিয়ে। আজি বৰষা বাৰ বিষয়ে একজেক্ট তেখেত কেনেকুৱা হয়, কি হয়, কেইজন মানুহে জানে, কিন্তু যোনে তোনে যি টি কথা কৈ থাকিব, সেইবোৰ গ্ৰহণযোগ্য নহয়। সেইবোৰ মই অনুৰোধ জনাইছোঁ যাতে সেনেকুৱা ধৰণৰ কথাবোৰ কোৱা বন্ধ কৰে। আৰু আমাৰ ইণ্ডাষ্ট্ৰীৰ মানুহকো মই অনুৰোধ জনাইছোঁ যে এজন দৰ্শককতো মই ক'লোৱেই, আৰু ইণ্ডাষ্ট্ৰীৰ মানুহক মই যিসকলে চাই, মই অনুৰোধ জনাইছোঁ যে আমাক হিউমিলেট কৰা বন্ধ কৰক, আমাৰ মাজত ভাগ বতৰা কৰা বন্ধ কৰক, অভিনেতাক অভিনেতা হিচাপে ট্ৰিট কৰিবলৈ চেষ্টা কৰক, মাজত লবি নানিব যে এইজন অভিনেতা অমুক, ই অমুক তমুক, আমাৰ লগত ভাল নহয়, ইচোন মোক আজিলৈকে মাতাই নাই, মই ইয়াক লগেই পোৱা নাই, মই এদিন লগ পাইছিলোঁ সন্মুখত কিন্তু মোক ভালকৈ আহি মোক নামাতিলে। এই বস্তুবোৰ বন্ধ কৰক। হৈ যাব পাৰে কেতিয়াবা তেনেকুৱা, ডাঙৰ কথা নহয়, কিন্তু যিখিনি যোগ্যতা, যিখিনি দক্ষতা, সেই দক্ষতাখিনিক অপমান নকৰিব। স্ক্ৰীণ টেষ্ট কৰিবলৈ চেষ্টা কৰক, আৰু অনৰ্থক অফাৰবোৰ দিয়াটো বন্ধ কৰক, অযথা। সেই অফাৰবোৰেৰে কি আপোনালোকৰ লাভ হয় মই নাজানো, কিন্তু সেই অফাৰবোৰ দিয়া বন্ধ কৰক, সেইটো মই অনুৰোধ জনাইছোঁ। আৰু অভিনেতা অভিনেত্ৰীৰ জীৱনৰ লগত খেল খেলাটো বন্ধ কৰক। জীৱনৰ লগত খেল খেলা বুলি মই নক'লে একজেক্টলি ভুল হ'ব, কাৰো জীৱন কোনেও ধৰি ৰাখিব নোৱাৰে। আজি যদি হয়তো বহুত অভিনেতা অভিনেত্ৰী আজি আছে, হয়তো দক্ষতা আছে, কিন্তু সফল হোৱা নাই চাগে, হয়তো সেই লবিত নথকাৰ কাৰণে সফল হোৱা নাই। গতিকে আমাৰ ইণ্ডাষ্ট্ৰীৰ মানুহক মই অনুৰোধ জনাইছোঁ যে লবি বস্তুটো বন্ধ কৰক। আছে, নোহোৱা নহয়, নাই বুলি ক'লে ভুল কথা হ'ব, আছে, বহুত লবি আছে, গতিকে সেই লবিবোৰ বন্ধ কৰক। এখন জগত কৰিবলৈ চেষ্টা কৰক, এটা ইউনিট। সেইকাৰণে একতা নাই, আজি আমাৰ ইণ্ডাষ্ট্ৰীৰ মানুহৰ মাজত একতা নাই। আছে বুলি যোনে ক'ব, মই সন্মুখত কোৱাৰ মোৰ সাহস আছে যে একতা নাই, নিজৰ মাজতে বহুত খামখেয়ালি। একতা আনক, তেতিয়াহে আজি ঘূৰি আমি প্ৰত্যুত্তৰ দিব পাৰিম এখন বেলেগ ছবি জগতক। আজি বেংগলী ইণ্ডাষ্ট্ৰী বহুত ক'ৰবাত গৈ পালে, আমাৰ ইণ্ডাষ্ট্ৰী ডেভেলপ হৈ আছে, কিন্তু ইমানখিনি হ'ব পৰা নাই। কিহৰ কাৰণে? একতা নোহোৱা। অৱশেষত মই ভিডিঅ'টিৰ সামৰণি মৰাৰ আগতে মই সকলোকে অনুৰোধ জনাইছোঁ যে জীৱনত সাহসী হ'বলৈ চেষ্টা কৰক, ঋণাত্মক কথাবোৰ বাদ দিয়ক, ধনাত্মক কথাত গুৰুত্ব বেছি দিয়ক। জীৱনত ঋণাত্মক কথাত গুৰুত্ব দিলে আজি যেতিয়ালৈকে যে আমি যে কওঁ যে বেলেগৰ কথাত, জীৱনত যেতিয়ালৈকে বেলেগৰ কথাত মূৰ সোমোৱাটো বন্ধ নকৰিব,
কেতিয়াও জীৱনত ভাল চিন্তা কৰিব নোৱাৰিব। গতিকে ধনাত্মক হওক, সাহসী হওক, আৰু কাৰোবাক যদি দেখিছে আপুনি যে হয়তো মন বেয়া হওক, কথা পাতক তেওঁৰ লগত। কাৰোবাৰ যদি মন বেয়া, কথা পাতক। মই নকওঁ যে সকলোৰে একেই টেণ্ডেঞ্চিয়ে থাকিব, কিন্তু কথা পাতক মানুহৰ লগত, মনৰ ভাৱবোৰ শ্বেয়াৰ কৰক। তাৰ দ্বাৰা যদি কোনোবা উপকৃত হয়, মানুহক পজিটিভ চিন্তা দিবলৈ চেষ্টা কৰক। যিকোনো কথা হ'লে অমুক কৰি দিয়া, তমুক কৰি দিয়া, তোমাক এনেকৈ কৈছে নেকি, অমুক কৰি দিয়া, তুমি সেইবোৰ নকৰিব। তেওঁক ভাল চিন্তা দিবলৈ চেষ্টা কৰক, ভাল চিন্তা ভাল কৰক, আৰু সেই ভাল চিন্তা 10জন মানুহক দিবলৈ চেষ্টা কৰক। তেতিয়া এখন সুন্দৰ সমাজ গঠন হ'ব। নহ'লে জীৱনটোত বেলেগৰ কথা লাগি থাকোঁতে যাব। মই এইবোৰ কোৱাৰ হয়তো মোৰ ইমানখিনি অধিকাৰ নাই বা যোগ্যতাও নাই, কিন্তু মই মোৰ মনৰ ভাৱবোৰহে কৈছোঁ। যিহেতু মই যথেষ্টখিনি মই খুব কম সময় অভিনয় জগতত খুব কম সময় মই পাৰ কৰিছোঁ। মই ইমানখিনি কোৱাৰ মোৰ যোগ্যতা হোৱাই নাই, তথাপি এই কম সময়ত মই যিখিনি দেখিছোঁ সেইখিনি কৈছোঁ। মই কিমানখিনি হিউমিলেশ্যনৰ আমি মাজেৰে যাব লাগে আপোনালোক দৰ্শকসকলে নাজানে। গতিকে আপোনালোকক মই অনুৰোধ জনাইছোঁ, যিসকলে বেছিভাগ আমি মৰমেই পাওঁ, আমি বেয়া কথা শুনিবলৈ সাহস নাই বুলিও মই নকওঁ, ক'ব পাৰে, সাহস সকলোৰে নাথাকে, কিন্তু সেইটোৱে মই কৈছোঁ। গতিকে হকে নহকে কিবা চিটুৱেশ্যন, কিবা এটা বিষয় পালে সেইটোত ট্ৰল ভিডিঅ'জ বনোৱা, মিম বনোৱা বন্ধ কৰক। বিশেষ একো লাভ নহ'ব। মিমাৰ হ'বলৈ হ'লে ভাল গঠনমূলক মিমাৰ হোৱা না। যি টি যাক তাক যি টি ট্ৰল কৰি পেলাই সেইবোৰ মিম হৈ বেছিদিন নচলে। তাৰমানে সেইবোৰ মিম বেছি নচলে। তাৰমানে বেছি মানুহৰ মাজলৈ নাযায়। সেই একেই যোনে সেইটো কেটেগৰীৰ মানুহ, সিহঁতৰ মাজতে থাকিব। গঠনমূলক কাম ভাল পোৱা, গঠনমূলক বস্তু ভাল পোৱা মানুহৰ মাজলৈ নাযায় কিন্তু। গতিকে খন্তেকীয়া সেইবোৰ ফান বাদ দি পেলাই অলপ গঠনমূলক কামত মন দিব লাগে। আৰু বেছিভাগ ঠিক আছে, ফেচবুক পেজ খোলা। আৰু মাজতে এটা মই ঘটনা শুনিছিলোঁ যে কাৰোবাক অভিনেত্ৰীক বয়কট কৰিছে ফেচবুক বা কিবা লাইভ নোহোৱাৰ কাৰণে। মই একজেক্টলি কথাবোৰ নাজানো, যিহেতু বৰ্তমান মই ফেচবুকত নাই। বয়কট কৰিবলৈ জানো সকলোৰে অধিকাৰ আছে? বয়কট কাক বয়কট বুলি কয়? আজি মই যদি ফেচবুক লাইভ নাহোঁ বুলি কওঁ, মোক যদি কোনোবাই সোধে যে আপুনি ফেচবুক লাইভটো আহিব নেকি, যদি মই কওঁ যে মই আহিব নোৱাৰিম, বা মই যদি কওঁ যে মোক কিবা এটা মাননি দিব লাগিব, সেইটো কি বহুত বেয়া কথা হৈ গ'ল নেকি? সেইটো ইমান ডাঙৰ কাম কৰিলে নে যে এনেকৈ, আৰু সেইটোক ছাপোৰ্ট কৰা মানুহকো বয়কট কৰিব? আজি কি এজন অভিনেত্ৰী কি তেওঁ নিজৰ কামৰ ফলত, তেওঁ নিজৰ কষ্টৰ ফলত আজি এইখিনি এটা নাম পায়, এটা পজিশ্যন পায়? সেইটো কোনেও বয়কট কৰি ৰখাব নোৱাৰে। বয়কট কৰি পেলাই হিউমিলেট কৰিব পাৰিব, আৰু যদি মানুহ দুৰ্বল হয়, বেয়া নকৰিবলৈ কাম কৰিব পাৰে, কিন্তু তেওঁক ধৰি ৰাখিব নোৱাৰে। গতিকে সেইবোৰ অদৰকাৰী কামত লগা বন্ধ কৰক, গঠনমূলক কামত গুৰুত্ব দিয়ক। বাকী মই ইণ্ডাষ্ট্ৰীৰ মানুহসকলকো ক'বলৈ গ'লে যিখিনি কথা আছে ক'লোৱে, একতা ৰাখিবলৈ চেষ্টা কৰক, আৰু যাতে মাজত লবি বস্তুটোৰ পৰা দূৰত থাকক, আৰু সকলোকে সমান দৃষ্টিৰে চাবলৈ চেষ্টা কৰক। আচলতে কোনো কম নাথাকে। মানুহে যে কয় যে এটা ভাল বস্তু জন্ম নহয়, তাক বনাব পাৰি। গতিকে সেইটো বস্তু বনোৱাটোত গুৰুত্ব দিব লাগে। এজন অভিনেত্ৰী জন্ম হয়, সকলো অভিনেত্ৰীয়ে জন্মৰ পৰাই বা নিজৰ সৰুৰ পৰাই বা নিজৰ ভিতৰৰ পৰা ভাল অভিনয় কৰিব নোৱাৰিবও পাৰে, কিন্তু তেওঁক বনাব পাৰি। সেইখিনি সময় দিব লাগিব, সেইখিনি গুৰুত্ব দিব লাগিব। তেওঁৰ লগত যদি সময় দিয়ে, তেওঁক যদি গুৰুত্ব দিয়ে, কিন্তু এজন ভাল আপোনাৰ প্ৰয়োজন মতে কেৰেক্টাৰত বা চৰিত্ৰত অভিনয় কৰোৱাব পাৰে। যি কি নহওক, বাকী মই নাজানো, কথাটো হয়তো চাগে ভিডিঅ'টো বহুত দীঘলীয়া হৈছে। মই ভাবি কথাবোৰ ক'বলৈ চেষ্টা কৰিছোঁ। তাৰ মাজত যদি মই নক'বলগীয়া কথা কৈছোঁ, মই ক্ষমা খুজিছোঁ। ভুল ভ্ৰান্তিবোৰৰ বাবে মোক ক্ষমা কৰি দিব। আৰু ভিডিঅ'টি ইমানতে সামৰিছোঁ। নাজানো মই কিমানখিনি মই মানুহক ধনাত্মক কথা ক'ব পাৰিছোঁ, কিন্তু মই চেষ্টা কৰিছোঁ যাতে এই ভিডিঅ'টিৰ পৰা কিছু হিউমিলিয়েশ্যন কমে।
সেইটোৱে মোৰ চেষ্টা। ধন্যবাদ।